নমস্কাৰ পুনৰবাৰ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ আজিৰ দিনটোলৈ। আজিৰ দিনটো চাই যাব। চাহকাপ লৈ লৈছোঁ খাবলৈ। ভাতটো পাতি দিছোঁ। গাটো ধুই ৰৈ থকা নাই আৰু ভাতকেইটাহে বোলো পাতি লওঁ জুইতে। অকণমান বতৰটো ঠাণ্ডা নিচিনা হৈছে। কালি ৰাতি বৰষুণো দিলে, ডাঙৰ বৰষুণ দিলে। সেইকাৰণে ৰাতিপুৱা ভাগত অকণমান ঠাণ্ডা হৈ আছে। বেছি দেৰি হোৱা নাই, 10টামান বাজিছেহে। সোনকালে ভাতকেইটা বনাই আজৰি হৈ লওঁ আৰু গৰম হ'লে আৰু বনাবলৈ মন নাযাব জুইত। যিহেতু আমি গাঁৱলীয়া মানুহ, জুইত ভাত বনাই খাব লাগিব। খৰি মাৰি উভৈ নদী চাৰিওফালে। এয়া চব্জিখিনি কাটি লৈছোঁ। কিনো বনাম আপোনালোককো দেখুৱাম বাৰু চব্জিখিনি। চব্জিখন বনাই লওঁ। আজি বনাবলৈ লৈছোঁ বিলাহী, আলু, কচু আৰু কোমোৰা। তেনেকৈ দিছোঁ। লাইটটো গ'লগৈ, পোহৰটো নাইকিয়া হৈ গ'ল। কুকাৰত দাইল বনাই খায়ো ভাল নালাগে। এনেকৈ কেৰাহীত দাইলকণ বনালে বৰ মজা লাগে খাবলৈ। দাইলকণ আমি সদায় এনেকৈ কেৰাহীত বনাই খাওঁ যে। কেৰাহীত বনোৱা দাইলকণ খাবা আৰু বহুত মজা লাগে। পানী অলপ সৰহকৈ দি দিছোঁ, যিহেতু চব্জিখিনি সিজিব লাগিব। সিজি থাকিব এতিয়া ধুনীয়াকৈ। কচু কাপোৰ এখিনি ধুলোঁ, গা ধোৱা কাপোৰখিনি মেলিবলৈকে মেলি লওঁগৈ সেইখিনি। দাইল সিজিছে আৰু ধুনীয়াকৈ। পানীটো শুকাব লাগিব, খালি পানী বহুত দি দিলোঁ নাই। তাৰপিছত এইয়া মাছ আছিলে নহয়, মাছ দুপিচ দি দিওঁ। ঢাকনটো খুলিয়ে দিছোঁ। ক'ত মাছ? ভাতকেইটা খাই লওঁ। আইও নিমখ 1 কেজিমান পৰিলে আৰু আজি দিওঁতে। ভালে খাই লওঁ। এয়া দালি, খাই লওঁ ভাতকেইটা। দুপৰীয়া এজনা আইটেম ঠিক লগাই আছে। পিটিকা এটা নহ'লে নাখাই দিওঁ, কিবা পিটিকা বনাইছে। খৰিচা খাই লৈছোঁ দেই। এতিয়া বাজিলে 4:30 হৈ গ'ল। ভাত খাই 12টামান বজাৰ পৰা মানে তলত পাৰি এখন পাৰি ল'লোঁ, পাতিখন পাৰি ল'লোঁ। এইখন আছেই পাৰি থোৱা। তাৰপৰা 1টামান বজাৰ পৰা শুলোঁ। এতিয়া হ'ল বাৰু অকণমান সময় উঠা। 3টামান বজাতে উঠিলোঁ। উঠি পিনি মোবাইলটোকে চাই আছোঁ। যি গৰম, কাপোৰকেইটা জাপি লওঁ এতিয়া। আকৌ আজি টোপনিও ধৰিলে অকণমান দিনত। কালি ৰাতি বৰষুণ দিলে, পানী নাইকিয়া হৈ আছিলে কৈছোঁ নহয় মই। পানী ধৰিলোঁ, টোপনি ক্ষতি হ'ল নাই। আজি অকণমান সেই দিনত শুলোঁ, ধুনীয়া টোপনি ধৰিলে। আৰু যিদিনাখন টোপনি ধৰে দিনত, সেইদিনাখন ভোক এটা লাগে। এতিয়া আকৌ ভোক এটা লাগিছে, কিবা এটা খাওঁ লাগিছে। তাকে চিন্তা কৰিছোঁ, কিনো খাওঁ জানো, কিনো বনাই মেলি খাবলৈ যে একেবাৰে ইচ্ছাই নাযায়। কিন্তু হ'লেও কিবা এটা খাওঁ আৰু পেটটো কিবা গেষ্ট্ৰিকে ধৰা নিচিনা লাগিছে। কাপোৰকেইটা জাপি লওঁ প্ৰথমতে। ৰ'দৰ পৰা এজনে কাপোৰখিনি আনি দিলে বাৰু এইখিনি।
আনি থৈ দিছে এতিয়া কাপোৰখিনি জাপি মেলি লওঁ চুজিকে অকণমান বনাইছোঁ খাবলৈ চাহৰ লগত ৰিফাইনটো অকণমান কম থৈ দে মই এডোখৰে দিছোঁ ইমান ডাঙৰ নাখাং লাল চাহকে খাবলৈ লৈছোঁ এইজনকো দিছোঁ চাহ অকণমান চুজি তেনেকৈ চাহ ফুল বুলিবলৈ আৰু নাই পাত ফুলবোৰ চব মৰি থাকিলে এতিয়া যে পাত ফুলখিনি আছিলে ৰঙা ৰঙা সঁচটো গোটেই নাইকিয়া হ'ল আৰু জপনা মুখ বাহিৰে হোৱা নাই গধূলিয়ে হ'লগৈ আজি জপনা হ'লে বাহিৰে নহ'ল আজি এতিয়াহে হৈছে গৰম যিহে বাহিৰলৈ ওলোৱা নহয়েই নমালোঁ এয়া ঢাকোনাখন খুলি দিছোঁ এয়া ভাজি বনাইছোঁ বেঙেনা আলু ভাজি বনাইছোঁ আৰু কুন্দুলি এটা দেখিলোঁ মাছ এপিচ আছিলেগৈ এপিচ মাছ এতিয়া কাৰ নাকত দিম সেইকাৰণে এই বেঙেনাৰ লগতে ইয়াৰ লগতে ভাঙি দিওঁ মাছটো ভাজিখনতে এনেকৈ ভাজি পিনি এনেকৈ দি দিছোঁ ক্ষীৰ সাজ এয়া গেছতে বনাইছোঁ জুই ধৰিবলৈ যাবলৈ মন নাযায় আৰু নবনাই মানে অভ্যাস নাইকিয়া হ'লগৈ যে আৰু গধূলি ভাত এনেকৈয়ে খাম আৰু দাইল নাই বনোৱা গধূলি মোৰ দাইল চাইল বনাই খাবলৈ মনেই নাযায় আৰু আজিৰ ভিডিঅ' ইমান শেষ কৈছোঁ দেই ভিডিঅ'বোৰ যদি ভাল পাইছে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আকৌ বাই বাই গুড নাইট